পাইলে লোক যাইবে অধুগতি এইত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগতকে তোৰূপ সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে এই চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। গতিকে আমাৰ কাৰণে অৰ্থাৎ কলিৰ মলমতী মনুষ্যৰ কাৰণেই তেওঁ ধৰাধামত গুঞ্জক লীলা চৰিত্ৰ প্ৰচাৰ কৰি থৈ গ'ল আৰু তেওঁ বাংময় মূৰ্তি হিচাপে ভাগৱতত থাকি গ'ল। গতিকে সেইজন কৃষ্ণই গুৰুৰূপে আৱিৰ্ভাৱ হৈ আমাক যি ভাগৱত শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰি থৈ গ'ল, এই শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমাৰ মনৰ পৰা আমি যাতে কলিৰ মলিবিলাকক আঁতৰ কৰিব পাৰোঁ তাৰে আজি ব্যৱস্থা কৰা হৈছে। গতিকে এই দুআষাৰ কৈ আমি আজি অনুষ্ঠানটো উদ্বোধন কৰা হ'ব বুলি ঘোষণা কৰিছোঁ আৰু লগে লগে আজি পাঠৰ অনুষ্ঠান আমি শুভাৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। ভাগৱত প্ৰশংসা অ ভাৰত পুৰাণ আদি জগত প্ৰকাশ কৰয় নানামত যত মহাজন খবৰ সভা মধ্যত পৰময় আনন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশয় মহাভাগৱত নোহন্ত যাৱে বেকত ৰাম মহাভাগৱত নোহন্ত যাৱে বেকত ওম নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য তন্ময়াতিতৰত স্বাৰ্থে সবিজ্ঞচৰাত তেনে ব্ৰহ্ম হৃদাজ আদি কবৈ মুহ্যন্তি যৎসূৰয় তেজো আৰি মৃদাং যথা বিনিময়ত তিসৰ্গৰ্মিষা ধান্মাসেন সদা নিৰস কুহকং সত্যং পৰম ধীমহি ধৰ্ম প্ৰোজ্জিত কৈতৱত্ৰ পৰম নিৰ্মাৎসৰণং সতাং বেদং বাস্তৱমত্ত বস্তু শিৱদং তাপত্ৰয় উন্মূলনম শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰিৰিচৰঃ স্বদ্যুৰিদ্ৰবলোধতে অত্ৰ পৃথিৱী শুশ্ৰূষুভিস্তৎক্ষণাৎ নিগম কল্পতৰুৰ্গলিতং ফলং শুকমুখামৃতদ্ৰৱ সংযুতম পিবাত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা হৰি ৰাম।
কৃষ্ণক বা কৃপালু বাপাই সমস্ত আজি আমি গুৰুজনাৰ বিৰচিত একাদশ স্কন্ধৰ ভাগৱতৰ যি নিমি নৱসিদ্ধ সংবাদ তাৰে আমি ভাগৱত ধৰ্ম কথনৰ পৰা আজি পাঠভাগি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কৃষ্ণ এ ৰাম কহুৱাবে ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ এ ৰাম ঋষি মুখে ন ধৰ্ম কৰায়া বেকত কহিলায়া পুন মুখে নিজ ধৰ্ম যাক জানি মহামোহ আতি সুখে পৰে অজাতি পাতকি যাক জানিলে নিষ্পৰে এৰা পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। কৃষ্ণ কৃপালু বাপাই সমস্ত এটা নিমি নৱসিদ্ধ সংবাদ। এয়া হ'ল নিমি ৰজাৰ 9টা প্ৰশ্ন আৰু 9জন সিদ্ধই দিয়া 9টা উত্তৰে হ'ল নিমি নৱসিদ্ধ সংবাদ। যেতিয়া নিমিৰ ৰাজসভাত 9জন সিদ্ধ পুৰুষৰ আগমন হৈছিলে তেওঁলোকক সেৱা সৎকাৰ জনাই নিমি ৰজাই 9টা প্ৰশ্ন কৰিছিলে আৰু নিমি ৰজাৰ মনত যিটো আনন্দ উপলব্ধি সেইটো জানিবৰ কাৰণে তেওঁ যিটো সুখ পাইছিলে তাক ভাষাৰে বৰ্ণনা কৰিব পৰা নাছিল। সেইটোনো কি সুখ তাক জানিবৰ কাৰণে নিমি ৰজাই প্ৰথমতেই সুধিছিলে যে আপোনাসৱে কওকচোন বাৰু আত্যন্তিক সুখ কাক বোলে, আৰু দ্বিতীয়তে সুধিছিলে ভাগৱত ধৰ্ম কাক বোলে। তেতিয়া কবি সিদ্ধই উত্তৰ দিছিলে যে হে ৰাজন, যিসকল লোক বিষয় বাসনাত মত্ত হৈ থাকে, মায়াত মোহিত হৈ বিষয় ভোগতে ৰতি হৈ থাকে, সেইসকলে মনৰ পৰা কেতিয়াও মৃত্যু ভয়টো দূৰ কৰিব নোৱাৰে যেতিয়ালৈকে কৃষ্ণৰ চৰণত শৰণ নলয়। কৃষ্ণত শৰণ লৈ কৃষ্ণক যেতিয়া ভক্তি কৰিব, কৃষ্ণৰ কৃপাত মনৰ পৰা দুখ বেদনা সংসাৰিক ক্লেশ আৰু মৃত্যু ভয়টো দূৰ হৈ গুচি যায় আৰু এনেকুৱা এটা সুখ পায় যিটো সুখৰ নাম আত্যন্তিক সুখ। আত্যন্তিক সুখৰ অৰ্থ হ'ল আত্যন্তিক মানে অন্তহীন সুখ। তাৰমানে সেই সুখৰ অন্ত নাই, সি সদায় বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু বৈষয়িক সুখটো হ'ল খন্তেকীয়া। বিষয়ৰ পৰা যিবিলাক সুখ পায় সেই সুখৰ লগত দুখটো লাগি থাকে, কিন্তু ভক্তিৰ যোগেদি যিটো সুখ পায় সেই সুখটো কিন্তু সদায় বাঢ়ি বাঢ়ি গৈহে থাকে। এতিয়া আমাৰ মৃত্যু ভয়টো কিয় থাকে চাব, যে আমি বিষয়ত মায়াত মোহিত হৈ
বিষয়ত আবদ্ধ হৈ থকাৰ কাৰণে আমি মিছাটোকে সঁচা দেখিছোঁ। ভাগৱতে আমাক কৈছে, হেৰা তুমি যিটো দেখিছা, যিটো শুনিছা, প্ৰকৃততে দেখাটো সঁচা কেতিয়াও নহয়, দেখাটো সদায় মিছা। এতিয়া উদাহৰণস্বৰূপে চাব, আপোনাক যদি মই প্ৰশ্ন কৰোঁ যে আকাশৰ ৰংটো কেনেকুৱা, আপুনি কি বুলি ক'ব বাৰু? আকাশৰ ৰংটো নীলা, কিন্তু আকাশৰ ৰঙেই নাই। আমি যিটো আকাশৰ নীলা ৰং দেখিছোঁ, নীলা ৰংটো মিছা। বুজি পাইছেনে কথাটো? গতিকে আমি যিবোৰ পঞ্চভৌতিক দেহ দেখিছোঁ, যি প্ৰপঞ্চ দেখিছোঁ, এই প্ৰপঞ্চ হ'ল জড় প্ৰপঞ্চ, এইবিলাক মিছা। সঁচাটো কি? তাৰ যিটো অন্তৰ্নিহিত শক্তি, সেইটো হ'ল সঁচা। আৰু এটা উদাহৰণস্বৰূপ, আপুনি বজাৰলৈ গৈছে, কাপোৰ দোকানলৈ এখনলৈ গৈছে, চাদৰ এখন কিনিব ধৰক, বা গামোচা এখন কিনিব। কিন্তু দোকান এখনত সোমাই কাপোৰ এখন ল'ব লাগে, পইচা দি গুচি আহিব লাগে, সেইটো হয় জানো? নহয়। কিমানখন দোকান বগাবলগীয়া হয় ঠিক নাই। কি পচন্দ নহয়? বোলে ৰংটো পচন্দ নহয়, ফুলপাহ পচন্দ নহয়। বিভিন্ন ৰং বিৰং আমি চাওঁ, বিভিন্ন ডিজাইনৰ ফুলবিলাক চাওঁ, কিন্তু আমি যিটো চাওঁ সেইটো প্ৰকৃততে মিছা। বুজি পাইছেনে? ফুলবিলাক মিছা, কি সঁচা? তুমি মাত্ৰ সঞ্চা মিছা আনৰো পজত, যেন নানা লতা পাতা দেখিয়া বস্ত্ৰত। হে প্ৰভু, তুমি সঁচা। তোমাৰ বিভিন্ন আন ৰং ৰূপবিলাক মিছা। যেনেদৰে কাপোৰখন মিছা বা কাপোৰখনত থকা ফুলবিলাক মিছা, তেতিয়াহ'লে কি সঁচা? সূতা মাত্ৰ সঞ্চা পৰ মাৰ্থ বিচাৰত, তুমি সে কেৱলে সত্য তিনি কাপোৰখন বোৱা সূতাডাল সঁচা, কাপোৰখনত থকা ৰং বিৰং ফুলবিলাক মিছা। আপুনি কাপোৰখনৰ পৰা বা গামোচাখনৰ পৰা সূতাডাল টানি টানি উলিয়াই দিয়কচোন, সূতাডাল থাকি যাব, কিন্তু গামোচাখনো নাথাকে বা গামোচাখনত থকা ফুলো নাথাকে, ৰঙো নাথাকে, হয়নে বাৰু? ঠিক সেইদৰে আমাৰ পঞ্চভৌতিক দেহ চৈতন্য কৰি ৰখা পৰমাত্মাৰ ঈশ্বৰ সঁচা, দেহটো হ'ল মিছা। এতিয়া আমাৰ অৱস্থাটো কেনেকুৱা হৈছে? মিছা জানিও আমি সেইবিলাক বিচাৰিছোঁ। কিয় বিচাৰিছোঁ? তেওঁলোকে বৰশী টোপাই নহয়, আগতে টোপাইছিলে, আজিকালি নুটোপাই বাৰু, নহয় বাৰু, জনা হোৱাৰ পৰা। আগতে বৰশী টোপাই। এতিয়া মাছটোৱে খালী বৰশীটো যেতিয়া দেখিব, সি কামুৰিবনে বাৰু, খাবনে বাৰু? সেই টোপটোৱে বৰশীটো ঢাকি দিয়া হয়। টোপটোৱে বৰশীটো ঢাকি দিয়াৰ কাৰণে, বৰশীটো নেদেখাৰ কাৰণেহে মাছটোৱে টোপটো খায়। টোপটো খাই মিঠা মিঠা লাগে, পিছত কি হয় বাৰু অৱস্থাটো? প্ৰথমে মধুৰ লাগে, দুখ লাগে পাছে, নজানি বৰশী যেন গিলি মৰে মাছে। এতিয়া আমাৰ অৱস্থাটো সেইটো হৈছে। যিবিলাক আমি সুখ বুলি ভাবিছোঁ, যাক সুখ বুলি কৈছোঁ, যিটো পালে শান্তি পাম বুলি ভাবিছোঁ, ভাগৱতে তাৰ ওলোটা হৈ গৈছে, এইবিলাকে মানুহক কেতিয়াও সুখ শান্তি দিব নোৱাৰে। তাৰমানে মহাত্মা গান্ধী মাৰ্কাটোহে লাগে আজিকালি, নহয় বাৰু? কৃষ্ণ মাৰ্কাটোত গুৰুত্বই নাই। কৃষ্ণ মাৰ্কা ধনেহে বোলে সুখ শান্তি দিব, মহাত্মা গান্ধী মাৰ্কাই কেতিয়াও সুখ শান্তি দিব নোৱাৰে। গতিকে যেতিয়া আমি এই কথাবিলাক উপলব্ধি কৰিম, উপলব্ধি কৰিলে মৃত্যু ভয়টো দূৰ হৈ গুচি যাব। তাৰমানে আমাৰ কি হয়, আমি জীৱবিলাক হ'লো ঈশ্বৰৰ অংশ জীৱ। ঈশ্বৰৰ অংশ জীৱ, ঈশ্বৰ আৰু জীৱৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু আমাৰ এতিয়া পাৰ্থক্য হৈ গ'ল। কেনেকৈ পাৰ্থক্য হ'ল? গুৰুজনাই ভক্তি ৰত্নাকৰত কৈছে, ঈশ্বৰত কৰি জীৱ ভিন্ন নহি,
শান্তয় বিকাৰী হয় ভ্ৰান্তিয়ে অজ্ঞানে বিমোহিত হৈয়া আপোনাক নজানয় বোলে ঈশ্বৰত কৰি জীৱ ভিন্ন নহি ঈশ্বৰৰ পৰা জীৱ পাৰ্থক্য নাই পৃথক নহয় শান্ত অবিকাৰী হয় ঈশ্বৰো শান্ত জীৱও শান্ত ঈশ্বৰো অবিকাৰী জীৱও অবিকাৰী কিন্তু ভ্ৰান্তিয়ে অজ্ঞানে আৱৰিত হৈয়া আপোনাক নজানয় আমি ভ্ৰান্তিত পৰিলো ভ্ৰম হ'ল আমাৰ আমি অজ্ঞানত পতিত হলো উদাহৰণ সন্ধ্যা লগ আপুনি ৰাস্তা দি খোজকাঢ়ি গৈ আছে বাটতে ৰছী এডাল পৰি আছে চকামকা পোহৰত ৰছীডালক কি বুলি ভাবিব আপুনি সাপ বুলি ভাবিব নাই সাপ বুলি ভবাৰ লগে লগে সেইডাল যদি আঁতৰ নহয় আপুনি হয়তো ঘৰলৈ ঘূৰি আহিবলৈও আছে ভয়তে হয়নে ৰছীডালক মিছাকে সাপ বুলি ভাবিলো সাপ বুলি ভবাৰ লগে লগে প্ৰতি মুহূৰ্তত মনত এটা ভয় সেইটো হ'ল ভ্ৰান্তি আৰু অজ্ঞান যেতিয়া ওচৰলৈ গৈ দেখিলে সাপ নহয় ৰছীহে মই এনেই ভয় কৰিলো সেইটো হ'ল সঁচা গতিকে আমি মিছাটোক সঁচা বুলি ভবাৰ কাৰণে এইটো হৈছে গতিকে ইয়াত কৈছে যেতিয়া কৃষ্ণ পদ সেৱা জানা আত্যন্তিক হ'ব যেতিয়া আমি ভগৱন্ত কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ ভকতৰ সংগত আজিৰ দৰে এই কথাবিলাক শ্ৰৱণ কীৰ্তন কৰিম তেতিয়া মনৰ পৰা ভয় ভ্ৰান্তিবিলাক দূৰ হ'ব তেতিয়া এটা মানসিক শান্তি পাব সুখ পাব সেই সুখটোৰ নাম হ'ল আত্যন্তিক সুখ পিছত কৈছে ভাগৱত ধৰ্ম এতিয়া আমি আজি অধ্যায়টো উলিয়াইছো ভাগৱত ধৰ্ম কাক বোলে কবি হৃদয় নিমিৰজা কৈছে হে ৰাজন পূৰ্বতে নাৰায়ণে চিন্তা চৰ্চা কৰি বিমৰ্ষি ঋষিমুনিবিলাকৰ হতুৱাই আন ধৰ্ম কৰ্ম প্ৰচাৰ কৰি যিটো